কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ঘটনাটো কেনেধৰণে হৈছে আৰু আপোনালোকৰ ফালৰ পৰা এতিয়া প্ৰতিক্ৰিয়া কি হ'ব? চিৰাঙত ভাৰত ভূটান বৰ্ডাৰত এগৰাকী মাইনৰ ছোৱালীক ৰেপ কৰা বুলি আমি খবৰ পোৱাৰ লগে লগে বা এই ঘটনা হোৱা বুলি মানে তথ্যটো বিচাৰি পেলাই মানে যেনেকৈ মানুহবিলাকে তাত মানে উদ্বিজিত হৈছিলে সেই ধৰণে আমিও নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে যিটো আমি সামাজিক মানে সংগঠন আমাৰ মানে কৰ্মকৰ্তাসকলেও মানে তাত মানে ভোজ ল'ব গৈছিলে। পিছত আমিও গম পালোঁ যে তাত মানে যি মানে চলি আছে সেইবিলাকতো আমিও গম পাইছিলোঁ যে হয় মানে ৰেপ হৈছে, এজন মাইনৰ ছোৱালীক মানে তেনেকুৱা নিৰ্যাতন মানে চলাইছে মানে দুষ্কৃতিকাৰীবিলাকে। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই দোষীক কৰায়ত্ব কৰিব লাগে বুলি পুলিচ প্ৰশাসনতো মানে কোৱা হৈছে, দাবীও জনোৱা হৈছে। লগতে আমাৰ মানে যি ভিক্টিম মানে ছোৱালীগৰাকীৰ যিটো জাষ্টিছৰ কাৰণে আইনে যিখিনি ব্যৱস্থা ল'ব লাগে, প্ৰশাসনে যিখিনি ব্যৱস্থা ল'ব লাগে সেইটো অতি শীঘ্ৰে মানে ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু এইখিনি সময়তে যি সময়ত আমি দোষীক মানে বিচাৰি আছোঁ বা চৰকাৰে বা আমাৰ প্ৰশাসনে বিচাৰি আছে, আমি সহায় আৰু সহযোগিতা দি আছোঁ। এই সময়তে আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে মানে আমাৰ অসমৰে এটা টিভি চেনেল, এই টিভি চেনেলে মানে বেছিক মানে যিটো নিউজ চাৰ্কুলেশ্যনৰ যিটো নৰ্মছ বা মেৰিটছ এইবিলাকতো মেইনটেইন নকৰাকৈ মানে যিটো মানে ভায়লেশ্যন কৰি পেলাই এই ফুটেজটো মানে প্ৰচাৰ কৰা মানে দেখিছোঁ আমি, য'ত মানে সেই মানে ছোৱালীৰ মানে আৱাজ বা ছোৱালীৰ যিটো মানে ভইচ ক্লিয়াৰকৈ মানে গম পোৱা যায়। এইটো আমি আমাৰ বিচাৰত মানে এইটো ভায়লেশ্যন অফ মানে যিটো বেছিক মানে ৰুল বুলি আমি ভাবিছোঁ, ভায়লেশ্যন অফ মানে মেডিয়া ৰুল বুলি আমি ভাবিছোঁ, ভায়লেশ্যন অফ মানে ব্ৰডকাষ্টিঙৰ বুলি আমি ভাবিছোঁ। এইকাৰণে সেই যিটো ভায়লেশ্যন হৈছে সেইটো ফক্সৰ আণ্ডাৰত প্ৰশাসনে বা আইনে যিটো মানে নিউজ চেনেলে মানে পাব্লিছ কৰিছে তেওঁলোকক মানে অট'মেটিক মানে কেছ ৰেজিষ্টাৰ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু এই ঘটনা হোৱাৰ পিছত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কট্টৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। কাৰণ মানে প্ৰেছ মিডিয়া আমাৰ ডেমক্ৰেচিৰ ফ'ৰ পিলাৰ, আৰু ফ'ৰ পিলাৰে জানি শুনি পেলাই বা সজাগ মানে ব্যক্তিবিলাকে যদি এনেকৈ ভুল কৰে, কোনোবা নজনা মানুহক আমি কি ক'ম, কোনোবা মানে দোষীক আমি কি ক'ম। এইকাৰণে আমি বাৰম্বাৰ আগৰ পৰাই কৈ আহিছোঁ যে আমাৰ ছ'চিয়েল মিডিয়া বা আমাৰ পৰ্টেল মিডিয়া বা ছ'চিয়েল মিডিয়া বা আমাৰ বিভিন্ন মিডিয়াবিলাক আজিকালি এভেইলেবল হৈছে। এই মানে নিউজ কৰিব মানে যাওঁতে বা নিউজ বজাব যাওঁতে যেন মানে এইবিলাক মানে কোনোবাই মানে ভিক্টিম হ'ব লগা নহয় বা কোনোবাৰ ইমেজটো নষ্ট নহয়, সেইটো মানে গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু ইয়াৰ মানে যিটো ব্যৱস্থা মিডিয়া হাউচবিলাকে ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। এতিয়া যি হৈছে, এই হৈ যোৱা যিটো দোষী বা যোনে কৰিছে সেই মানে ব্যক্তিক মানে আমাৰ ডিষ্ট্ৰিক্ট মানে পুলিচ প্ৰশাসনে অতি শীঘ্ৰে মানে কৰায়ত্ব কৰিব লাগে, আৰু কৰায়ত্ব কৰি পেলাই কট্টৰ মানে শাস্তিৰ যিটো ব্যৱস্থা ল'ব লাগে। আমাৰ মানে এটা বিশ্বাস যে আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ ওপৰত যে আগত যেনেকৈ এটা দুটা ঘটনা এনেকৈ হৈ যোৱাৰ মানে দোষীসকলক যেনেকৈ মানে কৰায়ত্ব কৰি পেলাই জেললৈ মানে পঠিয়াই দিছিলে বা ভিক্টিমৰ যিটো জাষ্টিচ যিটো মানে প্ৰেৰণ বা মানে প্ৰদান কৰিব পাৰিছিলে, সেইদৰে অতি শীঘ্ৰে পলম হৈছে যদিও আৰু যেন মানে আৰু পলম নহয়, ইয়াৰ কট্টৰ ব্যৱস্থা লোৱাটো আমি বিচাৰিছোঁ। ধন্যবাদ।